হেল্ল' গাইজ গুড ইভিনিং পল্লৱিতা ৱৰ্ল্ডছৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইভিনিং চাহ কাপৰ লগত চটফটা কিবা এটা খাবলৈ পালে বহুত ভাল লাগে নহয় জানো চ' ভাবিলোঁ আজি আপোনালোকলৈ ইভিনিং স্নেক্সৰ ৰেচিপি এটা লৈ আহোঁ বলক এতিয়া দেৰি নকৰি স্নেক্সটো কেনেদৰে বনাওঁ আপোনালোকক দেখাওঁ ইয়াৰ কাৰণে মই লৈছোঁ ডাঙৰ সাইজৰ বিট দুটা মিডিয়াম সাইজৰ আলু দুটা জলকীয়া দুটা আদা 1 ইঞ্চি পিঁয়াজ দুটা নিমখ আন্দাজ মতে জালুকৰ গুড়ি হাফ টিস্পুন জিৰা পাউডাৰ 1 টিস্পুন হালধি গুড়ি হাফ টিস্পুন পানী আন্দাজ মতে আটা আধা কাপ আৰু পিঠাগুড়ি আধা কাপ আৰু লগতে লাগিব কাটলেটখিনি ভাজিবলৈ অলপমান কুকিং অইল মই আটাইখিনি পাচলিৰে ভালদৰে ধুই বাকলিবোৰ গুচাই লৈছোঁ আদা জলকীয়া আৰু পিঁয়াজখিনি ভালদৰে মিহি মিহিকৈ কাটি ল'ম আৰু ভিডিঅ'টো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব মোৰ আদা জলকীয়া আৰু পিঁয়াজখিনি মিহি মিহিকৈ কটা হৈ গ'ল ইয়াৰ আলু আৰু বিটখিনি দুটা হুইচেল অহালৈকে হাই ফ্লেমত বইল কৰি ল'ম বইল কৰি লোৱা বিটখিনি ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া মিক্সিৰ সহায়ত এইখিনি এটা ফাইন পেষ্ট তৈয়াৰ কৰি ল'ম বিটখিনি পিছোতে ইয়াত এক্সট্ৰা পানী ব্যৱহাৰ কৰিব নালাগে যিহেতু বিটখিনি কোমল হৈ আছে এই অটোমেটিক্যালি ফাইন পেষ্ট এটা হৈ যাব এয়া বিটৰ ফাইন পেষ্টটো ৰেডি হৈ গ'ল এতিয়া মই বইল কৰি লোৱা আলুখিনি পিটিকি ল'ম মই হাতেৰে পিটিকিছোঁ আপোনালোকে পটেটো মেচাৰেৰো পিটিকি ল'ব পাৰিব এতিয়া মই ইয়াত বিটৰুটৰ পেষ্টখিনি মিক্স কৰি দিম আৰু ভালদৰে মিশ্ৰণটো সানি ল'ম বিটৰুট আৰু আলুৰ মিশ্ৰণটোত মই এতিয়া এচামুচকৈ আটা আৰু পিঠাগুড়ি মিক্স কৰি পেষ্টটো ভালদৰে সানি ল'ম এতিয়া মই ইয়াত মিহিকৈ কাটি লোৱা জলকীয়া আদা আৰু পিঁয়াজখিনি দি ভালদৰে সানি ল'ম আটা আৰু পিঠাগুড়ি দি পেষ্টটো ভালদৰে সানি লোৱাৰ পিছত এতিয়া মই ইয়াত আটাইখিনি শুকান মছলা দি দিম এই পেষ্টটো ৰেডি কৰোঁতে মোৰ সম্পূৰ্ণ আধা কাপ পিঠাগুড়ি আৰু আটা লাগিছিল আপোনালোকে একেবাৰতে আটা আৰু পিঠাগুড়িখিনি মিশ্ৰণটোত দি নিদিব অলপ অলপকৈ দি থাকিব একেলগে দিলে বেছি টাইটো হৈ যাব পাৰে ডোটো মোৰ এই ডোটো ৰেডি হৈ গ'ল এতিয়া মই ইয়াৰ পৰা কাটলেটখিনি বনাই ল'ম এতিয়া মই হাতত অকণমান তেল সানি কাটলেটকেইটা ৰাউণ্ড শ্বেপ দিব ট্ৰাই কৰিছোঁ মই এনেদৰে আটাইখিনি কাটলেট বনাই লওঁ কাটলেটখিনি মিডিয়াম চাইজত ৰাখিছোঁ আপোনালোকে নিজৰ সুবিধা অনুযায়ী ডাঙৰ সৰু শ্বেপ কৰি ল'ব মোৰ কাটলেটখিনিক শ্বেপ দিয়া হৈ গ'ল মই গেছত কেৰাহী এখন পাতি থৈছিলোঁ কেৰাহীখন গৰম হোৱাত এতিয়া মই ইয়াত তেল অলপ দি দিছোঁ তেলখিনি মিডিয়াম গৰম হ'লেই ইয়াত মই কাটলেটখিনি এটা এটাকৈ দি ভাজি ল'ম মই আজি এই কাটলেটখিনিক ডিপ ফ্ৰাই কৰিম আপোনালোকে চেলো ফ্ৰাইও কৰিব পাৰিব মোৰ তেলখিনি মিডিয়াম গৰম হোৱাত এতিয়া মই ইয়াত এটা এটাকৈ কাটলেটখিনি দি ল'লোঁ মই গেছৰ ফ্লেমটো ল' টু মিডিয়ামৰ মাজত ৰাখিছোঁ হাই ফ্লেমত কাটলেটবোৰ ভাজিলে সোনকালে ৰঙা পৰি যাব ভিতৰটো নিসিজিব সেইকাৰণে কাটলেটবোৰ ল' টু মিডিয়াম ফ্লেমৰ ভিতৰতে ভাজিব কাটলেটবোৰৰ তলৰ ছাইডটো ৰঙা পৰাত মই কাটলেটখিনি লুটিয়াই দিলোঁ এনেদৰে ইলুটি শিলুটি কৰি মই কাটলেটখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম মোৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনে লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। মোৰ এইখিনি কাটলেট ৰেডি হৈ গ'ল। মই এনেদৰে আটাইখিনি কাটলেট ভাজি ল'ম। এয়া মোৰ আটাইখিনি কাটলেট ৰেডি হৈ গ'ল। এই কাটলেটখিনি যথেষ্ট ক্ৰিপচি হয়। শুনিছেনে কিমান ক্ৰিপচি হৈছে? এই কাটলেটখিনি বাহিৰটো ক্ৰিপচি হয় আৰু ভিতৰটো বহুত ছফ্ট হয়। এতিয়া ইয়াক গৰমে গৰমে চাহৰ লগত বা কেটচাপৰ লগত পৰিৱেশন কৰক। আপোনালোকে এই কাটলেটবিধ এবাৰ ঘৰত বনাই চাব আৰু কেনেকুৱা পালে জনাবলৈ মোক একেবাৰে নাপাহৰিব।